Hi friends, good morning everyone. Welcome back to my YouTube channel. To আজি হৈছে কলকাতাৰ আমাৰ সেকেন্ড ডে আৰু আজি আমি ফুৰিবলৈ আহিলো কলকাতাত থকা সায়েন্স সিটি নামৰ ঠাইটোত। তো এই সায়েন্স সিটি নামৰ ঠাইটোত কি বস্তু আছে সবখিনি আপোনালোকক দেখুৱাম। সো প্লিজ ভিডিওটো স্কিপ নকৰিব আৰু চাই থাকিব একদম শেষলৈকে। তো এইখন হৈছে সায়েন্স সিটিখন। সব কিমান ডাঙৰ বিল্ডিং আছে ইয়াত। তো আমি এতিয়া সায়েন্স সিটিত এণ্টাৰ কৰিম। তো প্ৰথমতে সায়েন্স সিটিখনৰ বস্তুবোৰ চাবলৈ আপোনালোকে প্ৰথমতে টিকট কাউণ্টাৰত টিকট কাটি ল'ব লাগিব। তো আমি টিকট কাউণ্টাৰত এতিয়া আহিলোঁ, টিকট কাটি ল'ম। তো তাৰপিছত ভিতৰত যাম। আপোনালোকে এই চাইনবোৰ্ডখনত চাব পাৰে টিকটবোৰৰ কেনেকুৱা দাম আৰু কি বস্তু আছে চবখিনি চাব পাৰে। তো আমি টিকটবোৰ কাটিলোঁ, এতিয়া আমি সোমালোঁ সায়েন্স সিটিখনৰ ভিতৰত। এতিয়া আমি চাম ইয়াৰ ভিতৰত কি বস্তু আছে। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া আমি অলপ সায়েন্স সিটিখন ঘূৰিম। তো ডাইনোচৰ চালে তো আমি সায়েন্স সিটিখনত এণ্টাৰ কৰি গম পালোঁ এইখন এখন বহুত ডাঙৰ পাৰ্ক হয় আৰু ইয়াত বহুত ডাঙৰ ধুনীয়া বিল্ডিংছ আছে আৰু সায়েন্সৰ মিউজিয়াম আছে। তো আমি এতিয়া যাম সায়েন্সৰ মিউজিয়ামবোৰ চাবলৈ। তো ফ্ৰেণ্ডছ, আপোনালোকে সায়েন্স সিটিত কেতিয়াবা আহিলে ইয়াত থকা ৰ'পৱেটো উঠিব পাৰিব। তো এতিয়া যাই আছোঁ আমি ইয়াত থকা সায়েন্সৰ মিউজিয়ামবোৰ চাবলৈ আৰু চাম ভিতৰত কি বস্তু আছে, কি দেখা পাওঁ। তো আমি প্ৰথমতে সোমাম আমাৰ সন্মুখতে থকা এই বিল্ডিংটোত। ইয়াত সায়েন্সৰ কি বস্তু আছে চাম চবখিনি। Infinite well. তো ইয়াত এটা শ্ব' আছে টাইম মেচিনৰ ওপৰত কিবা শ্ব' দেখুৱাব, আধা ঘণ্টাৰ শ্ব' হয়। তো শ্ব'টো 5টা বজাত আৰম্ভ হ'ব। তো আমি 5টা বজাত চাম। এতিয়া কিবা বেলেগ বস্তু চাব যাই আছোঁ। শ্ব'টো অলপ লেট হ'ব, 5টা বজাত ষ্টাৰ্ট হ'ব এইটো টাইম মেচিনৰ। তো কেনেকুৱা লাগে চাব। তো ফ্ৰেণ্ডছ, আমি আহিলোঁ টাইম মেচিনৰ শ্ব'টো চাব। এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই, অলপমান টাইম বাকী আছে। তো আমি ইয়াত অলপমান ৱেইট কৰিম, তাৰপিছত আমি টাইম মেচিনৰ শ্ব'টো চাব সোমাম। তো ফ্ৰেণ্ডছ, আপোনালোকৰ সন্মুখত আছে টাইম মেচিন আৰু আজি আমি এই টাইম মেচিনত উঠিম আৰু চাম এই টাইম মেচিনটোৱে আমাক কোনটো সময়ত লৈ যায়। দাদা, ওয়েলকাম টু মাই টিম টাইম মেশিন। মানে কোন হাই রাজি হয়ে গেল বলে। হ্যাঁ কিন্তু দিয়ে হলো আসলে এ গোপা যায় আছে না নকি এই কোথায় হলো হলো এই ও জান লেগে না কি করতে দেখি গ্যালাক্সি हो गया खत्म। ये उड़ी गई चुम बोले। आ 3D মুভি নিচিনা ভিতৰত 3D মুভি আছিল এইখন। এইখন এটা বেছি ভাল নালাগিল। ইয়াত হ'ব আমি বাৰু টিকেটবোৰ লৈ আছে আমাৰ লগত। तो चलिए शुरू करते हैं ये व्हाइट पैचेस। बोलिए तो ये व्हाइट पैचेस क्या है? ये व्हाइट पैचेस है क्लाउड्स, यानी कि बादल। अब बादल तो हमेशा यहाँ से वहाँ मूव करता रहता है। यहाँ पे देखिए रुका है क्योंकि किसी भी एक पल का लिया हुआ इमेज है। तो चलिए देखते हैं रियल टाइम प्रोजेक्शन ऑफ क्लाउड्स।
यहाँ पे देखिए क्लाउड कैसे यहाँ से वहाँ मूव कर रहे हैं। That's it again. তো আমি এতিয়া সোমালোঁ কলকাতাৰ ছায়েন্স চিটিত থকা আন এটি মিউজিয়াম সামুদ্ৰিক কেন্দ্ৰত। এই মিউজিয়ামটিত আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ নাওবোৰ, আদিম যুগৰ পৰা আধুনিক যুগৰ নাওবোৰ দেখিবলৈ পাব আৰু ইয়াত নাওবোৰৰ বিষয়ে বহুত কিছু কথা কোৱা হৈছে। তো আপোনালোকে ইয়াৰ পৰা বহুত নলেজ লাভ কৰিব পাৰে নাওবোৰৰ বিষয়ে। আমি তলত চালোঁ এতিয়া ওপৰত আৰু কিবা আছে নেকি তো চাব আহিলোঁ। তেনেকৈ আছে আপোনালোকক ভালকৈ। The Ace of